বাৰ্গেনিং নকৰিম সেইটো কি হ'ব পাৰে ইয়াত ঠগীখন সৰস্বতী পূজাৰ দিনাখন মানে এইডোখৰত একদম কাপলবোৰ হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে মাই লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল 1 ফেব্ৰুৱাৰী আৰু মাঘী পূৰ্ণিমা, তাৰ কাৰণে আমি আহিছোঁ গণেশ মন্দিৰত অভয়পুৰীত থকা, আৰু আহি মানে ইয়াত ভৰি ধুবলৈ আহিছোঁ। আজি ভিডিঅ'টো অকণমান দেখুৱাই থাকিম আৰু ইয়াৰ পৰিৱেশটো দেখুৱাম, গণেশ মন্দিৰটো আপোনালোকক দেখুৱাম, যিসকলে অহা নাই দেখিব পাৰিব। তো চাই থাকিব ভিডিঅ'টো। এতিয়া মা আৰু মই আহিছোঁ, এতিয়া ভৰি হাত ধুই লওঁ, তাৰপিছতে এখন ঠগী কিনিম, সকলোখিনি দেখুৱাই যাম। এয়া আমাৰ মা, এতিয়া ভৰিখন ধুই লওঁ। ইয়াতে 29 তাৰিখে মেলা শেষ পাইছে, মানে সৰস্বতী পূজাৰ আগদিনাখনে মেলা আৰম্ভ হয় আৰু 29 তাৰিখে শেষ পাইছে। মানে আমি যিহেতু ছোৱালী মানুহ, কিবা এটা বস্তু কিনিম, তাতে আমি বাৰ্গেনিং নকৰিম সেইটো কি হ'ব পাৰে ইয়াত ঠগীখন কিনিবলৈ কি কওঁ মই শুনকচোন। কেইটকা? 100 টকা লাড্ডু দিম নেকি? এইখিনিতে 100 টকা প্ৰসাদ চসাদ দি কিনে 100 টকা হ'ব লাগে? নহয়, এনে লাড্ডু দিলে 150 টকা, লাড্ডু নল'লে 100 টকা। কি লাড্ডু আছে? বুন্দা লাড্ডু 5টা। কল আছে, প্ৰাইচটোতো সুধিবই লাগিব ন, যি কি নহওক। তো আমি ল'লোঁ ঠগীখন 100 টকা আৰু বুন্দিয়া লাৰু 5টা দিয়াৰ কাৰণে 50 টকা, তো সকলো মিলি 150 টকা ল'লে। আহক পূজা কৰি আহক, আহি ফুৰাই দিব লাগিব। তেতিয়া দিলে হ'ব পইচাটো? আহি দিলে লাড্ডুতে কইটা দিছা? লাড্ডু 5টা। ধূপ দিছে না নাই? অঁ অঁ অঁ, একটা ধুপি হোক। এইখন আমি ঠগী ল'লোঁ। এতিয়া সেইটো মন্দিৰত সোমাম। এই মন্দিৰটোৰ এটা বিশেষত্ব দেখিছেনে? এই ৱালবিলাকত গোটেই একদম স্বস্তিক চিন অঁকা আছে। আমি অহাৰ একদম যিখিনি ৱাল পাইছোঁ, সেই গোটেইখিনি ৱালত এনেকুৱাত ধুনীয়াকৈ অঁকা আছে। আৰু মন্দিৰটোৰ বাহিৰ ভাগত এনেকৈ চাকি ধূপ জ্বলোৱা সুবিধা আছে। আৰু লগতে সেই ঘৰটো দেখিছেনে? সেইটো ঘৰত মানে কিবা হৈ আছে, মানে পোৱালি এটাৰ মুখত ভাত দিয়া হৈ আছে। ইয়াতে মানে সকলো ধৰণৰ হয়, বিয়া পূজা সকলো ধৰণৰ হয়। আপোনালোকে আহিব খুজিলে আহিব পাৰে। এতিয়া আমি ইয়াতে চাকি আৰু ধূপখিনি জ্বলাম, তাৰপিছতে ভিতৰত মানে পূজা দি আছে। এই মন্দিৰটোত আহিছিলোঁ যদিও মই এই ভিতৰৰ গোসাঁইটো দেখা নাছিলোঁ। আজি একদম ধুনীয়াকৈ চাই ল'লোঁ, আপোনালোককো দেখাই দিলোঁ। এয়া হৈছে শিৱ মন্দিৰ, ইয়াতে সেৱা চেৱা ল'লোঁ। আমি গণেশ মন্দিৰত পূজা দি আহিলোঁ। এতিয়া গৈ আছোঁ এই নন্দীৰাজৰ তাতে, আৰু সকলো মন্দিৰতে এনেকুৱা নন্দীৰাজ এটা থাকেই। মানে আমাৰ ইয়াতে থকা মহাৰাণী মন্দিৰতো আছে আৰু সকলোতে থাকে। এতিয়া আমি প্ৰসাদখিনি যিহেতু কাঁহীখন ঘূৰাই দিব লাগিব দোকানত, তো তাৰ কাৰণে প্ৰসাদখিনি আমি পলিথিন এটাত ভালদৰে লৈ যাম। আৰু এইখিনি দেখুৱাৰ লগতে আৰু এটা ঠাই আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকক। আৰু ৱালবোৰ ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? এই ঠাইডোখৰ যে দেখিছে গাইজ, সৰস্বতী পূজাৰ দিনাখন মানে এইডোখৰত একদম কাপলবোৰ একদম ভৰ্তি হৈ থাকে। আজি নাই মানুহ, তো এনেই আহি থাকে, কিন্তু সৰস্বতী পূজাৰ দিন বহুত বেছি মানুহ হয়। কিন্তু যিহেতু গণেশ পূজাও চলি থাকে আৰু লগতে সৰস্বতী পূজাও, তো ইয়াতে এটা বস্তু দেখাম আপোনালোকক। মানে বিশ্বকৰ্মা বাবাই কি মানে আধৰুৱা কৰি থৈ গৈছিল শিলবোৰ, সেই ঘৰটো দেখিছেনে? তাতে আছে। এতিয়া যোনবোৰ শিল আপোনালোকক দেখুৱাম, সেইবোৰৰ এটা কাহিনী আছে। কাহিনীটো মই থুলমূলকৈ আপোনালোকক জনাইছোঁ। এই ঘৰটোৰ ভিতৰত মানে আধৰুৱা শিলবোৰ আছে। বাহিৰৰ পৰা আপোনালোকক দেখাই আছোঁ ৰ'ব। এই যে বাহিৰত যে শিলবিলাক থৈ দিয়া দেখিছে, এনেকুৱা ধৰণৰ মানে ভিতৰত বহুত ধৰণৰ আছে। মানে এক ৰাতিতে মন্দিৰ তৈয়াৰ কৰিব পৰা নাছিল, যিহেতু কুকুৰাই মাতিছিল, ৰাতিপুৱাই গৈছিল আৰু এইখিনি আধৰুৱা হৈ ৰৈছিল। এইবোৰ এতিয়া ভিতৰত নোসোমাওঁ আৰু। ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে গাইজ? আৰু যে এই শিলৰটো দেখিছে, এইটো হ'ল মানে যিসকলে মানে তাঁত বব ইচ্ছা আৰু তাতে সূতা দিলে মানে মনস্কামনাখিনি পূৰ্ণ হয়। আৰু যিসকলে নাজানে বব, তো তাতে যদি সূতা দি আপোনালোকে আৰম্ভ কৰে প্ৰথম তাঁতখন, শিকি যাব আৰু সোনকালে। ইয়াতে যিহেতু 29 তাৰিখে মেলাখন শেষ পাইছে, তো এইবোৰ এনেদৰে আছে, এতিয়াহে ভাঙি আছে। এতিয়া ঘৰত যাই
আজি ৰাস্তাটোতে এনেদৰে দেখা পালোঁ আৰু বহুত বেছি মনটো ভাল লাগিল আৰু একদম হাততে প্ৰসাদ পাই গৈছোঁ অহাৰ সময়তে। কিন্তু প্ৰসাদখিনি খোৱা নাছিলোঁ, যিহেতু একো খোৱা নাই, আমি চাহ খাই আহিছিলোঁ। প্ৰসাদ খালেতো উপবাসটো ভাঙি যাব। তো এইদৰে বহুত মানুহ মানে একদম ৰাস্তাই ফুৰি আছে মাঘী পূৰ্ণিমা উপলক্ষে। এতিয়া আমি ঘৰত গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। বাই।